নমস্কাৰ আজি আমি শিকিম কি দশমিকৰ হৰণ অৰ্থাৎ আমি দশমিকৰ হৰণ কেনেকৈ কৰিব লাগে একদম সিম্পল আপোনালোকে ভালদৰে গুৰুত্ব দি চাব হেৰিটো মানে অলপ হেৰি কৰি চালে আপোনালোকে ধৰিব পাৰিব একদম সহজ দশমিকৰ হৰণ কাৰণ আমাৰ অংকৰ ক্ষেত্ৰত প্ৰায় প্ৰয়োজন হৈ থাকে এইবিলাক গতিকে সেইকাৰণে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ দশমিকৰ হৰণ কিদৰে কৰা হয় ধৰি ল'লোঁ ইয়াত মই তিনিটা অংক লৈ লৈছোঁ এনেকুৱা তিনিটা অংক লৈ লৈছোঁ আৰু তিনিটা অংক মই আপোনালোকক এতিয়া মই কেনেকুৱা সমাধান কৰিবলৈ দেখুৱাই আছোঁ আমি প্ৰথমতে 5 কা হৰণ কৰিব লাগিব একক 5 একক হৰণ কেতিয়াও নাযায় কাৰণ যিটো সংখ্যা হৰণ কৰিম সেইটো সংখ্যাতকৈ যাক হৰণ কৰিম সেইটো সংখ্যা কেতিয়াও সৰু হ'ব নোৱাৰে যদি সৰু হয় তেতিয়া আমি কি কৰিম লগত থকা সংখ্যাটো আমি কি কৰিব লাগে লৈ ল'ব লাগে তেতিয়া আমি লগত থকা দুইটো লৈ ল'লে কিমান হ'ল 12 12ক মই এতিয়া 5 হৰণ কৰিলে কেইবাৰ যাব দুবাৰ তেতিয়া 2 5 গুণ 10 আমি কল কিমান 2 মানে আমি হৰে কি কৰোঁ যিমান পূৰণ ফল এইটো সংখ্যা আমি কি কৰোঁ ওপৰৰ সংখ্যাটোৰ পৰা তলৰ সংখ্যাটো আমি কি কৰিব লাগে মাইনাছ কৰিব লাগে কিমান হ'ল 2 এতিয়া 5 2 হৰণ নাযায় তেতিয়া আমি কি কৰিব লাগিব ওপৰৰ পৰা 2টো নমাব লাগিব যেতিয়া আমি দশমিকৰ ঠিক পিছৰ সংখ্যাটো যেতিয়া আমি তললৈকে নমাই আনো তেতিয়া দশমিকটো ক'ত গুচি যায় ওপৰলৈকে গুচি যায় আৰু কি ক'লো মই যে দশমিকৰ পিছৰ সংখ্যাটো যেতিয়া তললৈকে নামি আহে তেতিয়া কি হৈ যায় দশমিকটো ওপৰলৈকে গুচি যায় এতিয়া কিমান হৈ গ'ল আমাৰ 22 হ'ল 22ত 5 হৰণ কৰিলে কেইবাৰ যাব 4 বাৰ 4 5 গুণ 20 2 ৰৈ গ'ল ওপৰৰ পৰা নামিব কিমান 5 25 হৈ গ'ল এতিয়া 5 যদি মই 25 হৰণ কৰোঁ কেইবাৰ যাব 5 বাৰ তেতিয়া 5 5 গুণ 25 হৈ গ'ল একদম সিম্পল কি মনত ৰাখিব দিছোঁ যে দশমিকৰ পিছৰ সংখ্যাটো যেতিয়া আমি তললৈকে নমাই আনিম তেতিয়া দশমিকটো ক'ত গুচি যাব ওপৰলৈকে গুচি যায় এইবাৰ চাম 8 একত হৰণ নাযায় গতিকে আমি পিছৰ সংখ্যাটো লৈ ল'লোঁ 13 হ'ল 8 13 হৰণ যাব কেইবাৰ এবাৰ অৰ্থাৎ 8 গুণ 8 এতিয়া আমি 13 পৰা 8 বিয়োগ কৰিম 5 হৈ গ'ল ওপৰৰ পৰা নামিব কিমান 8 আহি গ'ল এতিয়া আমি 8 কা হৰণ কৰিলে 58 আমি জানো যে 8 7 গুণ কিমান 56 গতিকে এইটো হ'ল 56 এটা বিয়োগ কৰিলে কিমান থাকি গ'ল 2 এতিয়া আমি দেখা পাইছোঁ যে ওপৰৰ পৰা এটা সংখ্যা নামিব লাগিব দশমিকৰ পিছৰ সংখ্যা নামিব এতিয়া কোনটো নামিব 2 দশমিকৰ ঠিক পিছৰ সংখ্যাটো নামালে দশমিকটো ক'লৈ যাব দিছিলোঁ ওপৰলৈকে এতিয়া আমি যদি 8 হৰণ কৰোঁ তেতিয়াহ'লে কেইবাৰ যাব দুবাৰ 8 2 16 এতিয়া 22 পৰা 16 বিয়োগ কৰিলে কিমান হ'ব 6 ওপৰৰ পৰা নামিব 6 এতিয়া 8 হৰণ কৰি আছোঁ গতিকে 8 8 গুণ 64 কিমান হৈ গ'ল 2 এতিয়া দশমিক দিয়াই আছিল গতিকে আমি ইচ্ছা কৰিলে আৰু কি কৰিব পাৰোঁ ইয়াত 0 বহাই দিওঁ কাৰণ এটা দশমিক যদি থাকে তেতিয়া আমি দশমিক কি কৰিব পাৰোঁ আমি ইয়াত 0 বহাই ধৰি ল'লোঁ মই এটা 0 বহাই দিলোঁ কাৰণ এটা দশমিক যদি ওপৰত অৰ্থাৎ ওপৰত যদি দশমিক থাকে তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ এবাৰত এটাকৈ 0 প্ৰয়োজন নহয় আমি লৈ ল'ব পাৰোঁ তেতিয়া ধৰি ল'লোঁ 20 হ'ল 20ত আমি দুবাৰ দিলোঁ 8 2 গুণ 16 হ'ল 4 বাকী ৰ'ল গতিকে এটা দশমিক দিয়া আছে গতিকে আমি এটা 0 লৈ ল'লোঁ দশমিকৰ কাৰণে কেইটা 0 পায় বুলি কৈছোঁ মই এটা গতিকে 40 হ'ল 8 কেইবাৰ যাব 5 বাৰ গতিকে 8 5 গুণ কিমান হৈ গ'ল 40 এনেকৈ আমি কৰিব পাৰোঁ যদি আমাৰ প্ৰয়োজন হৈ যায় যে দশমিকৰ ঠিক পিছৰ সংখ্যাটো যেতিয়া তললৈকে নামি আহে তেতিয়া আমি কি কৰিব লাগে সেই দশমিকটো ওপৰত দিব লাগে মানে উঠি যায় আৰু যেতিয়া প্ৰয়োজন সাপেক্ষে যদি আমাৰ দেখিছোঁ যে আমি এনেকুৱাকৈ যেনিবা আমাৰ 66ৰ পৰা 64 মাইনাছ কৰি 2 ৰ'ল এতিয়া 8 2 হৰণ নাযায় কিন্তু ওপৰৰ পৰা নোমোৱাৰ পৰা সংখ্যাও নাথাকে তেতিয়া আমি কি কৰিব দশমিকটো ইয়াত যিহেতু ৰৈ গৈছে দি দিছোঁ সেইকাৰণে আমি এটা 0 লৈ ল'ব পাৰোঁ ঠিক তেনেকৈ আমি এটা 0 প্ৰতিবাৰে লৈ ল'ব পাৰিম আমি যেতিয়ালৈকে আমাৰ প্ৰয়োজন হৈ থাকে নেক্সট 3 নম্বৰ সংখ্যাত হেৰিটো দেখুৱাইছে একে নিচিনা এতিয়া ইয়াত আছে 12 ইয়াত 2 12টো 2 হৰণ নাযায় গতিকে নেক্সট সংখ্যাটো লৈ ল'লোঁ আমি 24 হৈ গ'ল 24ত কেইবাৰ যাব 2 বাৰ 2 বাৰ 24 বিয়োগ কৰি দিলোঁ 24 আৰু 24 গ'লে 0 গতিকে দশমিকৰ ঠিক পিছৰ সংখ্যাটো নমাব লাগিব এতিয়া আমি নমাই দিলোঁ দশমিকৰ পিছৰ সংখ্যাটো নমাই দিলে কি হৈ গ'ল এইটো দশমিকটো ওপৰত গুচি গ'ল এতিয়া দেখা পালে যে দশমিকৰ ঠিক পিছৰ সংখ্যাটো নমাই দিলোঁ 5 এতিয়া 12টো 5 হৰণ নাযায় তেতিয়া ওপৰৰ পৰা আকৌ 2টো নমাব লাগিব এটা কথা হ'ল ওপৰৰ পৰা এবাৰ এটা সংখ্যাহে নামে যদি আমি দুটা সংখ্যা নমাবলৈ হয় তেতিয়া আমি কি বহাই ল'ব লাগিব 0 দি দিব লাগিব ওপৰত তেতিয়া আমাৰ কি হৈ যাব একেলগে আমি দুটা সংখ্যা লৈ ল'ব পাৰিম যদি দুটা সংখ্যা নোমোৱাৰ পিছতো যদি হেৰি নহয় আকৌ 3 নম্বৰটো নমাব লাগে তেতিয়া আৰু এটা 0 বহাই ল'ব লাগিব অৰ্থাৎ যিমানটা 0 বহাম সিমানটা ওপৰৰ পৰা এক্সট্ৰা সংখ্যা নমাব পাৰি এতিয়া আমি 2 হৰণ কৰি আছিলোঁ 52 হৰণ কৰিব লাগিব তেতিয়াহ'লে আমি কেইবাৰ দিলোঁ 4 বাৰ কাৰণ 4 বাৰ 48 কিমান ৰৈ গ'ল আমাৰ 4 ওপৰৰ পৰা নামিব কিমান 1 এইবাৰ কেইবাৰ যাব 3 বাৰ কাৰণ 3 বাৰ 37 কিমান ৰৈ গ'ল 5 ওপৰৰ পৰা নামিব কিমান 6
56 হৈ গ'ল এবাৰ আমি কেইবাৰ দিম আকৌ 4বাৰ 4বাৰ কিমান 48 ৰৈ গ'ল কিমান সৰি হৈ গ'ল কিমান 8 এতিয়া 8 হৈ গ'ল 12টো 8 ঘৰত নাযায় তেতিয়াহ'লে আমি যেহেতু দশমিক ওপৰত লাগিয়ে আছে গতিকে আমি এটা শূন্য লৈ ল'লোঁ কাৰণ আমাৰ প্ৰয়োজন অপেক্ষা আমি ল'ব পাৰোঁ বুলি কৈছোঁ যদিহে লাগে নালাগিলে আপোনাৰ যদি বাকী ৰ অংক হয় তেতিয়া নালাগে কৰিব এতিয়া আমি কেইবাৰ দিম এতিয়া তেতিয়াহ'লে 6বাৰ দিলোঁ 6বাৰ কিমান 72 8 হৈ গ'ল আকৌ যদি মই ইচ্ছা কৰোঁ হৰণ কৰিবৰ কাৰণে তেতিয়া আৰু এটা শূন্য বহাই ল'ম আকৌ বাৰ দিম আকৌ শূন্য আকৌ বাৰ দিম এনেকুৱাকৈ আমি কি কৰিব পাৰোঁ বাৰ দি যাব পাৰোঁ নিশ্চয় আপোনালোকে চিষ্টেমটো বুজি পাইছে যে আমি কি কৰিব লাগে দশমিকৰ ঠিক পিছৰ সংখ্যাটো যেতিয়া আমি তললৈকে নমাব লগা হৈ যায় যেতিয়া দশমিকৰ ঠিক পিছৰ সংখ্যাটো তললৈকে নামি আহে তেতিয়া দশমিকটো ক'ত গুচি যায় ওপৰত গুচি যায় আৰু দশমিক ওপৰত গুচি যোৱাৰ পিছত আমাৰ সুবিধা কি আছে যে আমাক যদি প্ৰয়োজন হৈ যায় কিবা মানে হৰণ নোযোৱা সংখ্যা যদি তলত বাকী ৰৈ যায় আমি কি কৰিব পাৰোঁ দশমিকটো ব্যৱহাৰ কৰাৰ কাৰণে এটা শূন্য আমি ব্যৱহাৰ কৰি যাব পাৰোঁ নেক্সট আৰু এটা কি ক'লোঁ যে ওপৰৰ পৰা এবাৰ এটা সংখ্যা নামে যদি প্ৰয়োজন সাপেক্ষে দুটা সংখ্যা নমাব লগা যায় তেতিয়া আমি ওপৰত এটা শূন্য বহাই ল'ব লাগিব দশমিকৰ অংক হ'লেও সাধাৰণ অংক হয় একে নিয়ম ঠিক আছে নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো বুজি পাইছে যদি ভাল লাগিছে ভিডিঅ'টো চাই যদি আপোনালোকে শিকিব পাৰিছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' থেংক ইউ